নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ মোৰ গুৰু, শিক্ষাগুৰু, মোৰ পিতৃ গুৰু চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ। আহকচোন চাওঁ। আহকচোন আজি আমি মোৰ গুৰুক চিনাকি কৰি দিওঁ। আজিতো হৈছে গুৰু পূৰ্ণিমা আৰু এইজন মোৰ গুৰু, মোৰ পিতৃ, মোৰ শিক্ষাগুৰু। আপোনালোকক আজি চিনাকি কৰি দিওঁ। আহকচোন। এয়া মোৰ দেউতা। দেউতা শিক্ষক আছিল আৰু এখন স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু সেই স্কুলতে আমি পঢ়িছিলোঁ। আজি গুৰু পূৰ্ণিমা বুলি মই মোৰ দেউতাক চিনাকি কৰি দিছোঁ। দেউতা মোৰ এনেও পিতৃগুৰু আৰু তেওঁৰ প্ৰতিভাবোৰ মই দেখুৱাম। তেওঁ ছবিও আঁকিছিল। এতিয়া অৱশ্যে তাৰ ছবি নাই এখনো। তেওঁ লিখা মেলাও কৰিছিল, লিখিছিলোঁ বহুত। দেউতা আৰু মোৰ দেউতাক প্ৰত্যেক কামতে প্ৰেৰণা যোগাই অহা মোৰ মা। এয়া মা, প্ৰতিটো কামতে মায়ে প্ৰেৰণা যোগাই আহিছে। মায়ে অৱশ্যে শিক্ষয়িত্ৰী চাকৰি পাইছিলে, কিন্তু নকৰিলে। অকল আমাৰ কাৰণে, ছোৱালীকেইজনীক চাবৰ কাৰণে, ছোৱালীকেইজনীক হেৰি কৰিবৰ কাৰণে। আজি বেয়াও লাগিছে, দুখ লাগিছে বহুত। বহুত কষ্ট কৰিলে মা-দেউতাই আমাৰ কাৰণে। সঁচাকৈ বহুত কষ্টৰে মাহঁতে বহুত ল'ৰা ছোৱালীৰ জীৱনত মায়ে দেউতাই বহুতখিনি উজ্জ্বল কৰিলে, বহুতক সহায় কৰে।